নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অল জানকাৰী আছাম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ইউটিউবৰ ছাবস্ক্ৰাইব বটনটো কাইনমাষ্টাৰত কেনেকৈ বনায় সেইটো ক'ম। প্ৰথমতে আপোনালোকে এখন বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব, এইখন তাৰপিছত এইখন বঢ়াই দিলোঁ। বেকগ্ৰাউণ্ডখনৰ পিছত আপোনালোকে এখন গ্ৰীণ স্ক্ৰীণ ইনচাৰ্ট কৰিব লাগিব। মই দেখাই আছোঁ, এইটো ডাউনলোডত আছিলে। এই গ্ৰীণ স্ক্ৰীণখন ইনচাৰ্ট কৰিব লাগিব। আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা লৈ ল'ব, নহ'লে ডাউনলোড কৰিব পাৰে গুগলৰ পৰা। এতিয়া এই গ্ৰীণ স্ক্ৰীণখন ফুল কৰি ল'ব। ইয়াত ক্লিক কৰি এইটো দি ৰাইট চিন দিব, ফুল হৈ গ'ল গ্ৰীণ স্ক্ৰীণখন। এতিয়া আপোনালোকে নিজৰ ইউটিউবৰ লগ'টো ইনচাৰ্ট কৰিব লাগিব। মই মোৰ লগ'টো ইনচাৰ্ট কৰি লওঁ, আপোনালোকে নিজৰ লগ'টো ইনচাৰ্ট কৰি ল'ব। এইটো এতিয়া লগ'টো চিলেক্ট কৰি ইয়াত ক্ৰপিং যে আছে, ক্ৰপিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে মাস্ক লিখা আছে, তাত ক্লিক কৰিব। ক্লিক কৰি যিটো শ্বেপ আছে, শ্বেপটো গ'ল যিটো আছে সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰি সেইমতে আপুনি নিজৰ লগ'টো ঠিক কৰি ল'ব, গ'লটো ক্ৰপ কৰি ল'ব। কৰাৰ পিছত এই ৰাইট চিন যে আছে তাত ক্লিক কৰি দিব। হ'ল। এতিয়া এইটো চাইজটো সৰু কৰি ল'ব। সৰু কৰি তলত আনি ইয়াত বহাই দিব। বহোৱাৰ পিছত ৰাইট চিনটো ক্লিক কৰি দিওঁ, ওপৰত যে আছে। এতিয়া আপোনালোকে নিজৰ ইউটিউবৰ নামটো, এই টেক্সট যে লিখা আছে তাত ক্লিক কৰি লিখিব। মই মোৰ ইউটিউবৰ নামটো লিখোঁ, এইটো অল জানকাৰী আছাম লিখি অ'কে মাৰি দিব। অ'কে কৰাৰ পিছত এইটো কালাৰটো যে আছে, কালাৰটো ব্লেক কৰি দিব, মনত ৰাখিব। এইটো কালাৰটো ব্লেক কৰি দিয়াৰ পিছত এইটো ইয়াত আনিব, তলত সৰু কৰি ল'ব, অলপ সৰু কৰি এই তলত ফিট কৰি ল'ব বস্তুটো। ফিট কৰি লোৱাৰ পিছত এইটো ফিট কৰি লওঁ মই প্ৰথমতে। ফিট কৰি লোৱাৰ পিছত এতিয়া তলত যে এইবোৰ আছে, এইবোৰ ঠিক কৰি ল'ব, একেলগে কৰি ল'ব গোটেই। একেলগে কৰি ল'লোঁ। এইটো অলপ ডাঙৰ আছে, সৰু কৰি ল'লোঁ। এতিয়া মই ভিডিঅ'টো প্লে' কৰি দেখাওঁ এবাৰ। এইটো চাওক, এইটো প্লে' কৰিলে এনিমেশ্যনটো অহা নাই, এতিয়া হোৱা নাই তাৰমানে। এতিয়া এনিমেশ্যনটো অহাৰ বাবে প্ৰথমতে আপুনি এই তলত যে আছে এইটো ক্লিক কৰিব। ইন এনিমেশ্যন যে লিখা আছে তাত ক্লিক কৰিব। ইন এনিমেশ্যনত যিটো শ্লাইড আপ আছে সেইটো ক্লিক কৰি টাইমটো 1 ছেকেণ্ডতে ৰাখিব। ৰাখি ৰাইট চিন ক্লিক কৰি দিব। একেদৰে তলতটোও কৰিব। ইন এনিমেশ্যনত যাই শ্লাইড আপ যিটো আছে সেইটো কৰিব, কৰি ৰাইট চিনত ক্লিক কৰি দিব। এতিয়া মই ভিডিঅ'টো প্লে' কৰি দেখাওঁ, এইটো দেখুৱা হৈছে, কিন্তু লাষ্টত চোৱা হোৱা নাই। তলত আহে এইটো, কিন্তু এই দুটা নাহে। তাৰ বাবে আকৌ এইটো ক্লিক কৰিব। আউট এনিমেশ্যনত যাই পেলাই যিটো শ্লাইড ডাউন আছে তাত ক্লিক কৰি 1 ছেকেণ্ডে ৰাখিব, ৰাখি ৰাইট চিন ক্লিক কৰি দিব। তাৰপিছত চিমিলাৰলি সেইটোও কৰিব। আউট এনিমেশ্যনত যাব, শ্লাইড ডাউনত ক্লিক কৰি 1 ছেকেণ্ড ৰাখি ৰাইট চিন ক্লিক কৰি দিব। এতিয়া মই ভিডিঅ'টো অন কৰি দেখুৱাওঁ আপোনালোকক। এইটো চোৱা হৈ গ'ল। এইখিনিয়ে, এইটো অলপ মোৰ কম আছে, মিলাই ল'ব এইখিনি বস্তু। এতিয়া মই ভালদৰে চাওঁ, এইটো চোৱা হৈ গৈছে। এনেদৰে আপোনালোকে নিজৰ ইউটিউবৰ লগ'টো কাইনমাষ্টাৰৰ সহায়ত বনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকক আৰু লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।